অন্যায় অধৰ্ম হ'লে সেইবিলাকক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰি আহিছে। সেইকাৰণে আমি তিনিও মিলি অবিৰাম গতি জগতখনক ৰক্ষা কৰি আহিছে। কিন্তু অজানিতে যেন আমাৰ সৃষ্টিৰ সকলো উলট পালট হ'ব ধৰিছে। কাৰণ প্ৰজাপতিয়ে যেন স্বজন কৰিবলৈ পাহৰিছে, আমি পালন কৰিবলৈ পাহৰিছো। আৰু ৰুদ্ৰই যেন সংহাৰ কৰিবলৈ পাহৰিছে। যেনেই দৃষ্টি নিক্ষেপ কৰিছো, তেনেই আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মক চুৰমাৰ কৰি অধৰ্মই এফালৰ পৰা যেন গ্ৰাস কৰি আহিব ধৰিছে। বাৰু প্ৰজাপতি, ইয়াৰ কাৰণ কিবা বিচাৰি পাইছানে বাৰু ওলাবানি? প্রভু, আমি এই যুগৰ শেষ কল্পত ধৰি দিছো। যুগ পৰিৱৰ্তনৰ সময়ত নানা অন্যায় অঘৰ সবাই অমংগল আদিয়ে দেখা দিয়ে। তাক বাধা দিব কাৰো ক্ষমতা নাই প্ৰভু। সেই অমংগলৰে সূচনা হৈছে নেকি প্ৰভু? চাৰিওফালে দেখিছো কেৱল অন্ধকাৰ। অন্যথে গ্ৰহবিলাকে এফালৰ পৰা গ্ৰাস কৰি আহিছে। এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ হয়। সেই কল্পত যদি ধৰ্মৰ স্থিতি হয়, তেনেহ'লে তাৰ ফল লাভ হৈ অনবৰতে সুদূৰ হ'ল। যদি অধৰ্মৰ স্থিতি ল'বলৈ সুবিধা পায়, তেনেহ'লে তাৰ ফলটি ভয়ংকৰ হৈ সৃষ্টি হ'ব। প্রভু সোনকালে চক্র বহন কৰি দৈত্যখনক নিধন আকাশ উপনাকাশ লৈ গৰম নিক্ষেপ